নমস্কাৰ, আপোনালোকে চাই আছে ডি নিউজ অসম। আজি আমাৰ অনুষ্ঠানলৈ আমি আমন্ত্ৰণ কৰি আনিছোঁ ৰিজু ডক্টৰ দা। কথা পাতিবলৈ চেষ্টা কৰিম। আহক আমাৰ অনুষ্ঠানটোলৈ। আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। হয়, প্ৰথমে আপোনাৰ পৰিচয়টো জানিব বিচাৰিব আমাৰ দৰ্শকে। আপোনাৰ শৈশৱকাল ক'ত কেনেদৰে পাৰ হৈছিলে তাৰ বিষয়ে অলপ কৈ দিয়ক। মোৰ জন্ম জাগিৰোডত। মই জাগিৰোড নখোলা। হয়, মানে শিক্ষা জীৱন আৰম্ভ হৈছিল জাগিৰোডৰ পৰাই। LP স্কুলৰ পৰা আৰম্ভ কৰি জাগিৰোড কলেজলৈকে। হয়, জাগিৰোডতে মোৰ জন্ম। হয়, আপুনি এতিয়া অভিনয় জগতখনলৈ কেনেকৈ আহিলে? আপুনি অভিনয় জগতখনলৈ মই আহিছিলোঁ, কেনেকৈ আহিলোঁ মানে আচলতে মই প্ৰথমতে আপুনি অভিনয় জগতখনলৈ যে আহিলে, প্ৰথমতে আপুনি অভিনয় কৰিছিলে নে বেলেগ কিবা কৰিছিলে, নে আপোনাৰ সৰুৰ পৰাই আপুনি ভাবি লৈছিলে যে নাই মই অভিনয় কৰিম, মই অভিনয়কে মোৰ? নাই, আচলতে মই সৰুৰ পৰাই তেনেকৈ ভবা নাছিলোঁ অভিনয় জগতখনলৈ অহাৰ কথাটো। মই প্ৰথমে হাইস্কুলত পঢ়ি থকাতে, তেতিয়া স্কুলো দূৰ হয়, স্কুল উইকত নাটক কৰিছিলোঁ। নাটক কৰাৰ পিছতো সকলোৱে প্ৰশংসা কৰে, মনত খুব ভাল লাগিছিল। তাৰপিছতে জাগিৰোড কলেজতো নাটক কৰিলোঁ। কলেজ উইক। আপোনাৰ মনত আছেনে আপুনি প্ৰথম নাটকখন কি নাটক কৰিছিলে? প্ৰথম মনত আছে। মই কিমান চনত কৰিছিলে? কিমান চন বুলি ক'বলৈ গ'লে মই স্কুলীয়া জীৱনত কৰিছিলোঁ 1996, 97 তেনেকুৱাতে হ'ব। নাটকখনৰ নাম হৈছিল আমিবোৰ কি হৈ গ'লো। 45 মিনিটৰ ড্ৰামা আছিলে। আমিবোৰ কি হৈ গ'লো। কি স্থান লৈছিলে? মই তাতে এটা কেৰেক্টাৰ আছিল, ভিলেইনৰ কেৰেক্টাৰ এটা আছিলে। আৰু নাট্যকাৰজন আছিলে নৱ দাস বুলি, লখিমপুৰৰ নৱ দাস বুলি। আৰু নাটকখনৰ নাম আছিলে আমিবোৰ কি হৈ গ'লো। আপুনি অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰা, তেওঁলোকৰ লগত আপুনি অভিনয় কৰিছিলে। সেই সময়ছোৱাত আপোনাৰ তেওঁলোকৰ লগত কাম কৰি কেনেকুৱা লাগিছিলে? যতীন বৰাৰ লগত মই অভিনয় কৰিছিলোঁ ভ্ৰাম্যমান থিয়েটাৰত থাকোঁতে, আবাহন থিয়েটাৰত। তেতিয়া তেওঁ নতুন আছিল আবাহনত, ময়ো নতুনকৈ গৈছোঁ। আমি একেলগে অভিনয় কৰিছিলোঁ। আৰু তেতিয়াৰ যতীন বৰা আৰু এতিয়াৰ যতীন বৰাৰ মাজত পাৰ্থক্য। তেওঁ তেতিয়াৰ পৰা মানে কণ্টিনিউ ছবি জগতৰ লগতে হওক, চিৰিয়েলৰ লগতে হওক কাম কৰি আজি তেখেত এজন জ্যেষ্ঠ অভিনেতা হ'ল। তেখেতৰ লগত কাম কৰি খুব মজা আছিলে, এইটো কাৰণে ভাল লাগিছিল। তেখেতৰ লগত মই ব্যক্তিগতভাৱেও থিয়েটাৰ থাকোঁতেও মই ব্যক্তিগতভাৱে আমি একেলগে ৰুমত আছিলোঁ বা থাকোঁ, কথা পাতোঁ, আড্ডা বহে। আৰু অভিনয় মঞ্চত যেতিয়া অভিনয় কৰিব যাওঁ তেতিয়াও তেওঁ খুব মানে সুন্দৰভাৱে তেওঁ সকলো আৰ্টিষ্টৰ লগত, তেওঁ কো আৰ্টিষ্ট যিমান থাকে মঞ্চত অভিনয় কৰাৰ সময়ত তেওঁ সকলো লগতে আচলতে তেওঁ একদম সাংঘাতিক ফ্ৰীকৈ অভিনয় কৰে। আৰু মনত মানে কোনো ধৰণৰ কাৰো প্ৰতি এটা হেৰি নাথাকে, ভেদভাৱ নাৰাখাকে সুন্দৰ অভিনয় কৰে। আৰু ভাল লাগিছিল তেওঁৰ লগত কাম কৰি। তেওঁৰ লগতো কাম কৰি অভিজ্ঞতা কিছু হৈছিল, ভাল লাগিছিল। আপুনি এখন চুটি ছবিত স্পীড ব্ৰেকাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত বঁটা পাবলৈ সক্ষম হৈছে, সেই সন্দৰ্ভত আপুনি কি ক'ব বিচাৰিব? স্পীড ব্ৰেকাৰ আচলতে এখন চুটি ছবি। আৰু এই চুটি ছবিখন পৰিচালনা কৰিছিলে তুলসী মান্তাই। আৰু ৰাইটাৰ আছিল এইখনৰ অজিত বৰদলৈ। মই তাত মুখ্য চৰিত্ৰটো অভিনয় কৰিছিলোঁ। ভাল লাগিছিলে। আৰু ছবিখন আৰম্ভণিৰ পৰাই যেতিয়া জড়িত হৈ আছিলোঁ, আৰু ইয়াত কাম কৰা প্ৰতিজন কেৰেক্টাৰ আচলতে মঞ্চ জগতৰ লগত মানে ওতঃপ্ৰোতভাৱে জড়িত। গতিকে গোটেইখিনিয়ে কামখিনি বৰ চিৰিয়াছলি, বৰ সুন্দৰকৈ কৰিছিল আৰু নিজৰ দৰে কাম কৰিছিল। আৰু সেইকাৰণে হয়তো বেছি দিন লগা নাছিল শ্বুটিং কৰোঁতে, কামখিনি বৰ সোনকালে। আপোনাৰ অনুমানিক কিমান দিন লাগিছিল শ্বুটিং কৰোঁতে? বেছি দিন নহয়, মানে এইটো আধা ঘণ্টাৰ এখন চুটি ছবিটো। 30 মিনিটৰ এখন চুটি ছবি। 30 মিনিটৰ চুটি ছবি। এইখন কৰোঁতে আমাৰ সময় লাগিছিল, শ্বুটিং কৰোঁতে সময় লাগিছিল 4 দিন 5 দিনৰ ভিতৰত কাম হৈ গৈছিলে। এখন চুটি ছবি 4-5 দিনৰ ভিতৰত হৈ গৈছিলে। অকল শ্বুটিংখিনিহে হৈছিল, বাকী কামখিনিতো বাকী আছিলে, যেনে এডিটিং, মিউজিকৰ কাম, এনেকৈ সেই সকলোবিলাক লৈ সময় মোটামুটি এমাহ
পাৰ হৈছিল। ভাল লাগিছিল এইটো কাৰণে যে গোটেইখিনিয়ে এটা টিমটোৱে গোটেই টিম ৱৰ্ক কৰিছিলে, গোটেই নিজৰ হিচাপে কাম কৰিছিলে। ছবিখনে শ্ৰেষ্ঠ অসমীয়া ভাষাৰ ছবি আৰু শ্ৰেষ্ঠ ছবি আৰু লাভ কৰিছিলে শ্ৰেষ্ঠ চিত্ৰগ্ৰহণকাৰী বঁটা। খুব ভাল লাগিছিল। টিমটোক আজিও মনত পৰে মাজে মাজে তেওঁলোকৰ লগত কাম কৰা। আৰু চাগে ইয়াৰ পিছত আকৌ এখন তুলসী মান্তাৰ দ্বিতীয় এখন ছবি আহি আছে, মানে স্ক্ৰিপ্টৰ কাম চলি আছে। হাতী আৰু মানুহৰ মাজৰ সংঘাতৰ ওপৰত এখন। দৰ্শকে হয়তো জানিব বিচাৰিব আপুনি অভিনয় জগতখনলৈ আগুৱাই নিবলৈ আপুনি কেনেধৰণৰ প্ৰচেষ্টা আগবঢ়াব আগন্তুক দিনবোৰক? মই অকলেতো আগুৱাই নিব লগা তেনেকুৱা বুলি মই নাভাবোঁ নিজকে। মই নিজে কি কৰি যাম সেইটোৰ ওপৰত মই কওঁ যে মই নিজে অভিনয় কৰি যাম, যেতিয়ালৈকে পাৰোঁ, যেতিয়ালৈকে শৰীৰে, যেতিয়ালৈকে মনেৰে, যেতিয়ালৈকে ৰাইজে বিচাৰি থাকে তেতিয়ালৈকে মই অভিনয় কৰি যাম। আৰু এই অভিনয় জৰিয়তে ৰাইজক যিমানখিনি মনোৰঞ্জন দিব পাৰোঁ তাকে চেষ্টা কৰিম। সেইটোৱে। দৰ্শকে হয়তো জানিব বিচাৰিব আপুনি আজৰি সময়ত কি কৰি ভাল পায়? আজৰি সময়ত মই কৰি ভাল পাওঁ মানে মই ৰান্ধি খুব ভাল পাওঁ। খুব ভাল মানে খাদ্য নহয়, মই আচলতে আমাৰ যিটো ঘৰুৱা খাদ্য যেনে কঁঠাল গুটি, আলু পিটিকা, তিতা কেৰেলাৰ ভাজি, এই ঠিক তেনেধৰণৰ সৰু সৰু হেৰিবোৰ মই ৰান্ধো। মই নিজেও ৰান্ধো, নিজে ৰান্ধি খাওঁ আৰু মানে আনকো মই খুৱাইও ভাল পাওঁ। ৰন্ধাটো হ'ল মোৰ আটাইতকৈ প্ৰিয় চখ বুলি ক'বলৈ গ'লে মোৰ ৰন্ধাটোৱে আটাইতকৈ প্ৰিয় চখ। আজৰি সময়ত মই এইটোকে কৰি থাকোঁ। ভৱিষ্যতলৈ নতুন পৰিকল্পনা কি আছে? নতুন পৰিকল্পনা বুলি ক'বলৈ গ'লে এখন তুলসী মান্তাৰ এখন ছবিৰ স্ক্ৰিপ্টৰ কাম চলি আছে। শ্বুটিং হয়তো কেইদিনমানৰ পিছতে আৰম্ভ হ'ব। বাৰিষাৰ ছিজনটোৰ কাৰণে ৰখি আছে। হাতী মানুহৰ সংঘাতৰ ওপৰত এটা সুন্দৰ কাহিনী, সুন্দৰ উপস্থাপনেৰে তেওঁ লিখি আছে। ইয়াত মানে হাতী আৰু মানুহৰ মাজত যিটো সংঘাত হয়, কিহৰ কাৰণে হয়, আচলতে হাতী থকাৰ কাৰণে আমাৰ পাহাৰবোৰ কাটি ধ্বংস কৰি পেলাইছে। য'ত নেকি জীৱ জন্তু থাকিব নোৱাৰি শেষলৈ মানুহৰ কাষলৈ চাপি আহিছে। তেওঁলোকে খাদ্য বিচাৰি আহিছে, বিভিন্ন কাৰণত তেওঁলোকে নামি আহিছে। এই অত্যাচাৰবিলাকৰ কাৰণে আচলতে জগৰীয়া কোন, সেই বিষয়বস্তুটোৰ ওপৰতে উপস্থাপন কৰি আছে, লিখি আছে। আৰু ভৱিষ্যতলৈ মানে পৰিকল্পনা বুলি ক'বলৈ গ'লে সেইখন ছবি বাৰিষা ছিজনটোৰ পিছতে আৰম্ভ হ'ব। আৰু সেইখন ছবি হ'লে সকলোকে নিমন্ত্ৰণ এটা দিম, আহিব, সকলোৱে চাবহি, ভাল লাগিব লগ পাম। আমাৰ দৰ্শকে হয়তো জানিব বিচাৰিব আপোনাৰ প্ৰিয় নাট্যকাৰ আৰু পৰিচালক কোন? মোৰ প্ৰিয় নাট্যকাৰ বুলি ক'বলৈ গ'লে কেইবাজনো আছে। তাৰ ভিতৰত প্ৰথমজন হ'ল ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰ। তেখেতৰ লগত 5টা বছৰ কাম কৰিলোঁ। তেখেতৰ পৰা যথেষ্টখিনি জীৱনত আটাইতকৈ বহু কথাই শিকিলোঁ তেখেতৰ পৰা, নজনা কথাই শিকিলোঁ তেখেতৰ পৰা। আৰু পৰিচালক বুলি ক'বলৈ গ'লে অসমীয়া ছবি জগতৰ এজন সুন্দৰ পৰিচালক মুনীন বৰুৱা, স্বৰ্গীয় মুনীন বৰুৱা ছাৰ আজি নাই, কিন্তু তেখেতে বহুকেইখন ভাল ভ্ৰাম্যমানৰ নাটক আৰু লগতে অসমীয়া ছবি উপহাৰ দি থৈ গৈছে, যাক আজিও নতুন প্ৰজন্মই কেতিয়াও পাহৰিব নোৱাৰে। তাৰপিছতে পৰিচালক হিচাপে মই আমাৰ জাগীৰোডৰে আমি একেলগে মঞ্চত অভিনয় কৰিছিলোঁ সময়ত। তেখেত হ'ল ৰাজেশ ভূঞা। গতিকে ৰাজেশ দাকো মই মোৰ প্ৰিয় পৰিচালকৰ শাৰীত আছে। এই দুজন ব্যক্তি মোৰ আটাইতকৈ প্ৰিয়। কৰোণা কালত শিল্পীসকলৰ এটা নেৰানেপেৰা অৱস্থা হৈছিলে, সেই সন্দৰ্ভত আপুনি কি ক'ব বিচাৰে? মানে সঁচা কথা ক'ব গ'লে মানে বিশ্বাস কৰিব টান লাগে নিজকে যে এনেকুৱা এটা দিন আহিব বুলি কোনো হয়তো ভবা নাছিলোঁ। মানে কৰোণা কালত গোটেই পৃথিৱীখনে স্তব্ধ হৈ পৰিছিল। তেনেকুৱা অৱস্থাত অকল শিল্পী বুলিয়ে নহয়,
খাটি খোৱা মানুহ এজনো কামৰ কাৰণে খাবৰ কাৰণে তাৰণাত ভুগি আছে, চিন্তা কৰিব লাগে সাজ খাবলৈ। চিন্তা কৰিব লাগে এসাঁজ খাবলৈ। সেনেকুৱা সময়ত আচলতে কি হৈছিলে, মানে ইয়াৰ পিছত আৰু ভাল দিন কেতিয়া আহিব তাৰ এটা মানে সপোন, আৰু জীয়াই থাকিম কেনেকৈ, অকল এই দুটাই মাত্ৰ মানুহৰ প্ৰতিজন মানুহৰ মন আৰু মগজত আছিল। যে তেনেকুৱা সময়ত মই নিজেও ঘৰতে বহি আৰু কি কৰিম, আনবোৰৰ দৰে নিজেও তেনেকেই আছিলোঁ, লগ বন্ধুবোৰ ফোন কৰোঁ, সকলোবিলাক খা খবৰ লৈ তেনেকৈ তেওঁলোকৰ মাজতো থাকি অকণমান নিজকে মনটোক পাতলাবলৈ, আৰু আচলতে সেইখিনি সময়ত ধৈৰ্য ধৰাৰ বাহিৰে অন্য একো বিকল্পই আমাৰ হাতত নাছিল। ভাল লাগিছিল এটা কাৰণেই যে সকলোবিলাক মানুহেই ধৈৰ্য ধৰিছিল, অকল ভাৰতবৰ্ষ বা পৃথিৱীৰ বুলি কথা নকওঁ, অসমৰ গাঁৱে ভূঞে থকা সকলো মানুহে ধৈৰ্য ধৰিছিল। ভাল লাগিছিল এইবোৰ দেখি, তেওঁলোকৰ সেইবিলাকো জানি পিছত ভাল লাগিল। আৰু চৰকাৰখনেও শেষৰ ফালে কিছু ৰাইজক সকাহ দিবলৈ চেষ্টাও কৰিছিল, বস্তুৰ দাম আজি হয়তো বাঢ়িছে, কিন্তু বাঢ়িলেও তাৰ মাজত সেইখিনি সময়ত যিখিনি কাম কৰিছিল তেওঁলোকক ধন্যবাদৰ পাত্ৰ বুলি মই ভাবোঁ। আমাক ইমান সময় দিয়াৰ বাবে ধন্যবাদ। আপুনি কৰ্মব্যস্ততাৰ মাজতো আমাক যে ইমানখিনি সময় দিলে তাৰ বাবে ধন্যবাদ। হয়, তোমালোককো ধন্যবাদ দিছোঁ, আমাৰ টীমটোকো ধন্যবাদ দিছোঁ। তোমালোকে যে মোক মাতি আজি ৰাইজৰ আগত দুআষাৰ কথা ক'বলৈ সুবিধাকৰণ কৰি দিলা, তাৰ বাবে মই তোমালোকৰ সকলো টীমৰ হৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আশা কৰোঁ আগলৈকেও তোমালোকক এনেধৰণে এই সংস্কৃতিক জগতখনৰ লগত জড়িত হৈ থাকি আকৌ লগ পাই থাকিম তাৰ আশাৰে। ধন্যবাদ।